सिलिंखार दैबानानि उनाव दुखुनांथाव नुथाय। शिबसागरनि बयनिख्रुइबो बांसिन खहा जानाय गामि नेपालिकुटी गामिनि बे दुखुनांथाव सावगारि। फोजोबस्रांलु दैबानाया सिलिंखार खालामलांनायनि बे गोथां सावगारि। बे गामियावनो ग्रें ग्रें संसार जादोंमोन नखरफोरा। दाउ अमा बोरमा मोसौ फिसिनानै जिउ खुंदोंमोन नखरफोरा। बेयो सल'बाथा नङा, बेयो जादों मोगथां मुलुगनि गोथां जारिमिन। नागा हाजोनि जावलिया उसिफावबोनाय दैया सानस्लाबहायै सिलिंखार खालामलांबाय। दै सेंदोंब्लाबो गोजान जायाखै सातजारला। गामियाव दा गोथैसालि बायदि निजोम थासारि। लामा सामा गासैयावबो मोनामफुंदों। हाब्रु दैब्रुजों साग्लोबनानै सिलिंखार महर लादों। दायो आंगोनि न' बांजों लोगोसे धोन सम्पति खोमानांनानै खर' खाफाल आखाय होनो गोनां जादों। दुखुआव बिखा गावदों मेगनाव मोदै, राहा गोथे बाना सैनांनाय रायजोफोरनि। गोबां सुबुंनि गोथै देहा खबसिन जानानै थानायनि सन्देह। 5,000निबो गोबां मोसौ थैनायनि दाबि रायजोफोरनि। जेबो थायासै, गासैबो सिलिंखार। बिदिब्ला खोनासंदो गिलु बालु दैबाना सैनांनाय दुखुथिया रायजोफोरनि दुखुनि बिजाथाय। আমার একো নাই, যিমান গোটাইছো সব খতম হৈ গ'ল। ক'বই নোৱাৰিছো। গৰু আছিলে 10জনীমান গৰু আছিলে। পোৱালিটো বৰ চাপা কাটিলৈ পঠাই দিছে, ইয়াত বহিব নোৱাৰে, বেমাৰ হৈ পৰিব। ঘৰ নাথাকিলে। এইটো আগত আমাৰ ঘৰ আছে। যিমানখিনি গৰু গাই সম্পত্তি ইমান গোটাইছিল, ইমান একো আমাৰ বচি পোৱা নাই। আমি এতিয়া যি পূজা আমি গৰু পান বহিছিলোঁ, আমি যেন তেন ল'ৰা পোৱালি টিঙতো বচাইছোঁ, আমি নাওকা দি উঠি গৈছে। একো বচাব নোৱাৰিলোঁ। যিমান আছিলে চব উটাই লৈ গ'ল। ৰাস্তা ওচৰত আছোঁ। ইমান আৰু গোটা বাগানে আমাৰ বহুত বছৰ লাগিব এতিয়া। আপোনালোক আকৌ ধন ধৰিবলৈ বহুত বছৰ লাগিব আৰু। বৰ বেয়া লাগিছে। আমাৰ গাঁওখন থাকিব পৰা নাই, গোন্ধলৈ গৰুবোৰ ইমান মৰিছে। অলপ অলপ সহায় কৰি দিলে ভাল। এইটো গৰু চৰু পেলাই দিলে আমি অলপ চাফা তাফা কৰিব কষ্ট কৰিছোঁ নিজে। সেইটোৰ কাৰণে আপোনাৰ 10 মিনিট পৰা আপোনাৰ পানীটো এনেকৈ আহি নদীৰ ফালৰ পৰা পূৰা ঘৰ চৰে আমি ল'ৰা ছোৱালীক একদম যেনে তেনে আৰু টিঙৰ ওপৰত দলিয়াই দিছোঁ আৰু গোটেই ভৰি হাত গোটেই কাটি মেলি টিঙৰ পৰা আমি অসুবিধা ইমান পাইছোঁ। আৰু আমাক বচাবলৈ কোনেও নাহিলে। আমাৰ 2 নম্বৰ 3টা নাও আছিলে বুলিকে আমাক গোটেই ফেমিলিকেইটাক লৈ মেলি সিহঁতি ৰাতি 11টা বজালৈকে টানি লৈ গৈছিল। চৰকাৰে বাৰু একো সহায় পোৱা নাই, মানুহকেইটা অহাই নাই বচাবলৈ। এতিয়াতো গাঁওখনত কোনো মানুহ নাই। অকল ঘৰ চৰ ভাঙি মেলি অকল ডাঙৰ ডাঙৰ কুন্দা আছে, তেল টেঙাকেইটা সোমাই আছে, গোটেই ঘৰ চৰ ভাঙি মেলি। গৰুবিলাক কি হ'ল? পশুধনবিলাক গোটেই আমি খুলি মেলি এৰি দিলোঁ, চব মৰি গ'ল। চব আমাৰ ইফালে সিফালে সোমাই আছে গৰুকেইটা আমাৰ। কিমান পশুধনৰ লোকচান? আপোনাৰ মেক্সিমাম ক'লে 4-5 হাজাৰ পশু আমাৰ হ'ব গৰু। 4-5 হাজাৰ? 4-5 হাজাৰ হ'ব। এজনী ঘৰত 35টা 40টাকৈ আছিলে আমাৰ গৰু। আপোনাৰ কেইটা গ'ল? মোৰ 10টা গ'ল। তাৰপিছত ছাগলীকেইটা যেন তেনে লৈ গ'লোঁ আৰু বুকি মেলি 2-3টা এৰি দিলোঁ, চব মৰি গ'ল তাতে। গৰুবিলাক চব মৰি গ'ল। চব এফালে গোটেই গাঁৱতে একদম গোন্ধাই আছে মৰি মেলি। ব্যুৰো ৰিপৰ্ট, অসম লাইভ 24, বড়ো লাইভ 24।